এই পৃথিৱীত সকলোতকৈ ধনী ব্যক্তি বুলি ক'লে আপোনাৰ মনত মোৰ মনত সকলোৰে মনত এটাই নাম আহে আম্বানী। যিসকলৰ অজস্ৰ ধন সম্পত্তি টকা পইচা আছে আমি সেই সকলকে ধনী বুলি ভাবোঁ, কিন্তু মোৰ মতে আম্বানী কেতিয়াও ধনী ব্যক্তি আমাৰ কাৰণে নহয়। আমাৰ কাৰণে সকলোতকৈ ধনী ব্যক্তি হৈছে আমাৰ দেউতা, কাৰণ দেউতাই সেইজন মানুহ যিয়ে আমাক সৰুৰ পৰা সকলো বস্তুৰ যোগান ধৰি আহিছে। নিজৰ কাৰণে একো নকৰিলেও আমাৰ সৰু ডাঙৰ সকলো বস্তুৰ যোগান ধৰে, আমাৰ সৰু সৰু সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰে, ভালকৈ পঢ়াই শুনাই বস্তুৰ যোগান ধৰাৰ পৰা টকা পইচালৈ ভাল মানুহ বনাবলৈ চেষ্টা কৰে। সেই হিচাপত আমাৰ কাৰণে সকলোতকৈ ধনী ব্যক্তি আপোনাৰ দেউতা। আম্বানী ধনী হয়, কিন্তু আম্বানী নিজৰ কাৰণে ধনী, আমাৰ কাৰণে ধনী কেতিয়াও হ'ব নোৱাৰে। আপোনাৰ মোৰ কাৰণে কি কৰিছে আম্বানীয়ে? যিমান যি কৰিছে, সৰুৰ পৰা সৰু ডাঙৰ বস্তুৰ যোগান ধৰিছে আমাৰ দেউতাই। সেইকাৰণে আপোনাৰ কাৰণে